যোৱা পৰহি যি ঘটনা পোহৰলৈ আহিল, এই ঘটনা যোৱা 25 তাৰিখ 6 মাহ 2023 ঘটনা এইটো। আৰু এই সন্মানী ছোৱালীজনীক যি দম দি পেলাই ছোৱালীজনীক ঘটনা মানে পোহৰলৈ আহিল, ইয়াৰ ওপৰত আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। যি মানে আশৰাফ আলী আৰু ৰফিকুল হক, খাইৰুল আলী, দিলদাৰ আলী শ্বেখ তেখেতসকলে যি দলবদ্ধভাৱে দৰ্শন কৰিলে, এই ঘটনাটো আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত থকাসকলক আজি মানে কোকৰাঝাৰ পুলিচ প্ৰশাসনে এৰেষ্ট কৰিলে। আৰু ইয়াৰ কাৰণে আমি পুলিচ প্ৰশাসনক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগতে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাব বিচাৰিছোঁ যে ব্ৰিটিছসকলক ভালকৈ তদন্ত কৰি পেলাই আৰু যি কণমানি ছোৱালীক যে ৰেপ বা ধৰ্ষণ কৰিলে তেখেতসকলক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে তেখেতসকলক ফাঁচি দিবৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। কাৰণ আজি কোকৰাঝাৰ অঞ্চলত বহুতো ঘটনা ঠিক তেনেকৈ ঘটি আছে। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলাৰ পৰা সকলোকে ক'ব বিচাৰিছোঁ, যি সমাজ বিৰোধী কাম বা সমাজ বিৰোধী কাৰ্যকলাপ কাম আজিৰ দিনত বহুতো মানে কামবোৰৰ লগত জড়িত হৈ আছে। এই কামবোৰৰ লগত যাতে আমাৰ মানৱতাহীনত যিটো ভুগিছে, এই মানৱতাহীন যাতে আমাৰ সমাজত যাতে প্ৰশ্ৰয় নাপায় বা সমাজত যাতে আমি যিটো দিব নোৱাৰোঁ, ইয়াৰ কাৰণে যিসকল এই মানে ঘটনাবিলাকৰ লগত আজিও জড়িত হৈ আছে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ, যাতে সমাজখন বিশৃংখলা নকৰি পেলাই সকলো ভাল সমাজ কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে বুলি আপোনালোকৰ চেনেলৰ মাজেদি সকলোকে অনুৰোধ কৰিছোঁ।